কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোকে ভালে আছে তো মই বিনয় সুচলাত আছোঁ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু সকলোকে মোৰ ফালৰ পৰা গুড মৰ্ণিং তো চ' মই যোৱাকালি মই ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ গতিকে আপোনালোকে প্লিজ বেয়া নাপাব আৰু কাৰণ মই বিজি আছিলোঁ বহুতেই বিজি আছিলোঁ সেইটো কাৰণে সময় উলিয়াব নোৱাৰিলোঁ আৰু এতিয়া সময় হৈছে 7টা বাজিব 10 মিনিট বাকী আছে মই উঠি মেলি গা পা কি আৰু গা পা ধোৱা নাই গা মানে কি আৰু এইখিনি সলাই আৰু হাজবেণ্ডৰ কাৰণে খানা বনাই দিলোঁ গাটো পাছতে ধুম ঘৰ চৰ সাৰিবলৈ বাকী আছে একো কৰা নাই অকল উঠি ব্ৰাছ কৰি ল'ৰা হাজবেণ্ডৰ কাৰণে খানা বনাই দিলোঁ ৰুটি বনাই দিলোঁ আৰু একো শাক নাছিলে যে আলুখিনি ভাজি দিছোঁ আৰু হাজবেণ্ডে এতিয়া ডিউটিলৈ যাব তো হাজবেণ্ডে ধুই আছে গা আৰু আমাৰ ল'ৰাটো আছে শুই সেইখিনি মই কেইটামান বনালোঁ আৰু এইফালে আলু ভাজিখিনি বনালোঁ শুই আৰু এইফালে আমাৰ ল'ৰাটো শুয়ে আছে কিমান ধুনীয়াকৈ শুই আছে পাপা কিমান ধুনীয়াকৈ শুই আছে দেখি পাইছে কম্বল চম্বল ফেনখন চলাই দিম অলপ সময় যাতে অলপ সময় শুব পাৰিব ল'ৰা শুই আছে অলপ সময় তো মই পটাপট এতিয়া কাম বন কৰি ল'ম আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো আপোনালোকক ছাবস্ক্ৰাইব কৰা নাই তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু মই এতিয়া পটাপট কামখিনি কৰি ল'ম আৰু বেলেগ কাপোৰো চিলাবলৈ আছে মই চিলাম বুলি ভাবিছোঁ এইখন ব্লাউজ আৰু বাকীখিনি মই ৰেডি কৰি দিলোঁ এইটো দেখি পাইছে মেখেলা এইখন চাদৰ মেখেলা আৰু দহি বাতিবলৈ দিয়া নাই কাৰণ তাই নিজে বাতিম বুলি ক'লে সেইটো কাৰণে মই ব্লাউজটো মেখেলা চাদৰখনে ৰেডি কৰি দিছোঁ আৰু ব্লাউজটো বাকী আছে চিলাবৰ কাৰণে এক্সট্ৰা পট্টিটো বাচি গৈছে আৰু এইফালে হাজবেণ্ডে যাবলৈ ওলাইছে ডিউটি গা পা ধুই মেলি ৰেডি হ'ল আৰু খানা খাবলৈ দিছোঁ যিহেতু এখন ৰুটি দি দিছোঁ আৰু ভাত দি দিছোঁ হয় নাই হে ৰাতি ভাত খোৱা নাছিলে সেইটো কাৰণে ভাত অকণমান দিছোঁ খাবলৈ আৰু ৰুটি এখন সৈতে আৰু গাইজ আমাৰ ল'ৰাটো উঠিবই বিচৰা নাই কাৰণ 9টা বাজিব হ'ল এতিয়ালৈকে উঠা নাই তো মই উঠাব লৈছোঁ আমাৰ ল'ৰাটো উঠিবই বিচৰা নাই উঠা আকৌ বাৰে বাৰে কম্বল লৈ শুই গৈছে কি হ'ল ইমান টোপনি কেলে ইমান টোপনি কেলে উঠা 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 ভোক নাই লগা উঠা ৰুটি খাবা উঠা বলে নাম নাই আমাৰ ল'ৰাটো উঠা গাড়ীত দেখি পাইছে আমাৰ ল'ৰাটো উঠিব বিচৰা নাই কেনেকুৱা কৰি আছে উঠা ৰুটি খাম তোমাক দাঙি উঠাই দিম মই এতিয়া ব'লা ৰুটি খাম ৰুটি দাঙি ল'ব লাগে কেনেকৈ দাঙি ল'ম আহা দাঙি ল'ম আমাৰ ল'ৰাটো বোলে দাঙি ল'ম আমাৰ ল'ৰাটো দাঙি ল'ব লাগে এইফালে দেখি পাইছে গাইজ আমাৰ ল'ৰাটো দাঙি ল'ব লাগে ন তো ফাইনেলি গাইজ উঠিলে আমাৰ ল'ৰাটোৱে আৰু এতিয়া মুখ চুখ ধুৱাই দিম ৰুটি চুটি খাই মেলি আকৌ পাৰ্চেল এটা আছে আনিবলৈ যাব লাগিব তো দেখুৱাম আপোনালোকক কি অৰ্ডাৰ দিছিলোঁ কি আছে ন দেখুৱাম আপোনালোকে A to Z তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এইফালে আমাৰ ল'ৰাটোৱে পা দিছে চ কেনেকৈ দেখুৱাই দিয়া আকৌ তুমি মোক কেনেকৈ পা দিয়া মিঠা তো গাইজ মই খানা চানা খাই বৈ ৰেডি হৈ এতিয়া ওলাই গৈ আছোঁ আৰু আজি গম পাই এনেকুৱা ৰ'দ দিছে কৃষ্ণ বহুত বেয়া ৰ'দ দিছে আজি ঘৰৰ পৰা এনেকুৱা ৰ'দ দিছে আৰু ক'ব নালাগে আৰু এইফালে মোৰ পাৰ্চেল এটা আহিছে তো তাকে আনিবলৈ যাওঁ তো মই দেখুৱাম আপোনালোকক কি অৰ্ডাৰ দিছিলোঁ কি নাই তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব তো গাইজ মই আহি পালোহি ঘৰলৈ আৰু জাষ্ট আহি বহিছোঁহে আৰু এইফালে মনটো খুব বেয়া লাগিছে পাৰ্চেলটো মই ৰিচিভ কৰিব নোৱাৰিলোঁ বেছি মানে বহুত
বেছিয়ে বেয়া লাগিছে কাৰণ কিমান দিনৰ পৰা মই আশা কৰি আছিলোঁ পাৰ্চেলটো আহিলে মানে ৰিচিভ কৰিম এনেকুৱা কৰিম বুলি ভাবিছিলোঁ কিবা এটা ভাবিছিলোঁ আৰু এতিয়াতো পাৰ্চেলটো ৰিচিভ কৰিব নোৱাৰিলোঁ কাৰণ 500 এটা কম হ'ল ATM-ৰ পৰা পইচা ওলাওঁতে ৰং পাছপৰ্ট বুলি দেখাইছে সেইটো কাৰণে পইচা নোলালে আৰু কেইবাজনকো মই বিচাৰি চালোঁ 500 এটা দিয়ক বুলি মই গধূলি দি দিম বুলি তেওঁ কোনোৱেই নিদিলে মোক পইচা তো সেইটো কাৰণে আৰু বেছিও বেয়া লাগিছে আৰু মানুহে থাকিলেও দিব নিবিচাৰে আৰু পাৰ্চেলটো ৰিচিভ কৰিব নোৱাৰিলোঁ যে বহুতেই বেয়া লাগিছে এতিয়া মই অলপ সময় ৰেষ্ট লৈ ল'ম তাৰপিছতে ভাত খাম ল'ৰাটোকো খুৱাই দিম আৰু দেখুৱাম আপোনালোকক কি কৰোঁ কি নকৰোঁ তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব মনটো বেয়া লাগিছে যিহেতু বেয়া মানে বহুতেই বেয়া লাগিছে আৰু তো গাইজ আমি উঠিলোঁ শুই আৰু এইফালে আমাৰ ল'ৰাটো উঠিলে আৰু এতিয়া আমি পাৰিম কঁঠাল আৰু এইয়া সৰু সৰু দুটা কঁঠাল দেখি পাইছে একেবাৰে চুকত লাগি আছে এই দুটা কঁঠাল পাৰিম এতিয়া মই পৰি আহিলে তো এইটো পৰি আহিলে কঁঠাল আৰু আজি কঁঠাল চব্জি বনাম খাবলৈ খুব মন গৈছে আৰু এইফালে আমাৰ ল'ৰাটো শুই উঠি বাইক বিচাৰি আছে